নমস্কাৰ, মাধৱ পল্ট্ৰি ফাৰ্মৰ তৰফৰ পৰা আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি এটা নতুনকৈ ভিডিঅ' টপিকৰ পৰা আপোনালোকৰ মাজলৈ আহিছোঁ। সেইটো হৈছে যে লোকেল মুৰ্গী বা দেশী মুৰ্গী পালনৰ সবিশেষ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ যে দেশী মুৰ্গীটো আমি ফাৰ্ষ্ট কেনেকৈ আমি আৰম্ভটো কৰিব পাৰিম। গতিকে তাৰ আগতে এটা কথা ক'লোঁ যে আপোনালোকে মোক চেনেলটো ছাবস্ক্ৰাইব কৰিছে, আদৰি লৈছে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু মোৰ চেনেলটো আগবঢ়াই লৈ যাওক আৰু আপোনালোকক মই যিখিনি জ্ঞান পাৰোঁ আপোনালোকক সেইখিনি দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে যদি মোৰ কিবা ভুল হৈছে আপোনালোকে শুধৰাব বুলি আশা ৰাখিছোঁ। গতিকে এতিয়া ভুলক আমি ভিডিঅ'লৈ আগবাঢ়োঁ। দেশী মুৰ্গী যে আগৰ সময়ত আছিল যে ঘৰে ঘৰে এটা দুটা তিনিটা সেনেকৈ লোকেল মুৰ্গীটো পোহা আছিল। কিন্তু বৰ্তমান সময়ত শিক্ষিত নিবনুৱাসকলে কি কৰিছে যে এইটোক এটা বিজনেছ আকাৰত বাণিজ্যিক আকাৰত ভালকৈ পুহিবলৈ লৈছে। গতিকে ইয়াৰ পৰা আমি গম পাইছোঁ যে ভাল এটা ব্যৱসায়ৰ ইয়াত সৃষ্টি হৈছে। গতিকে সকলোৱে আগবাঢ়ি আহক, আমিও কৰোঁ। গতিকে দেশী মুৰ্গী ফাৰ্ষ্ট যিটো আমি দেশী মুৰ্গী পোৱালি আনিলে আমি 100টা দেশী মুৰ্গীৰ কাৰণে কিমান ডাঙৰ ঘৰ লাগে সেইটো বাৰু মই ভিডিঅ'টো বনাই দিম। কিন্তু পোৱালি অৱস্থাত সিহঁতক একদিনৰ পোৱালি আনিলে সিহঁতক একদিনৰ পৰা প্ৰায় 15-20 দিনলৈকে ব্ৰুডিং কৰি ৰাখিব লাগিব। সিহঁতক লাইটেৰে হিট দি ৰাখিব লাগিব, যিহেতু সিহঁতৰ কোনো মাকৰ পেটত বা কোনো পেটত নাই। সিহঁতৰ ইনকুবেটৰ মেচিনত ওলাম। গতিকে সিহঁতক আমি লাইটেৰে প্ৰথমতে 15-20 দিনমান হিট দিব লাগিব। তাৰপিছত সিহঁতক আমি ফ্ল'ৰত এৰি দিব লাগিব। গতিকে সিহঁতৰ দানাটো ফাৰ্ষ্ট 20 দিনলৈকে প্ৰি ষ্টাৰ্টাৰ খাব। তাৰপিছত 20 দিনৰ পৰা 40 দিনমানলৈকে ষ্টাৰ্টাৰ খাব। তাৰপিছত আপোনাৰ ফিনিচাৰ খাব মাংসৰ কাৰণে কৰিলে। গতিকে এনেকৈ আমি লালন পালন কৰিব লাগিব। যদি আমি কণীৰ কাৰণে কৰোঁ তেতিয়াহ'লে আমাৰ বেছি লাভালাভটো থাকে। আৰু যদি মাংসৰ কাৰণে কৰোঁ তেতিয়া 2 মাহ 2.5 মাহত আমি মাংসৰ কাৰণে চেল কৰি দিব পৰা হয়। গতিকে সকলোৱে এইটো কৰিলে আমি ভাবোঁ যে এইটো অতি লাভজনক ব্যৱসায়, সকলোৱে কৰি আছে। গতিকে সকলোৱে আগবাঢ়ি আহক, আমিও কৰোঁ। দেশী মুৰ্গীৰ ইহঁতক ইমান বেমাৰ আজাৰ ইহঁতৰ নহয়। গতিকে সেয়েহে ইহঁতক অতি লাভজনক ব্যৱসায়। যে ব্ৰইলাৰ পালনৰ নিচিনা ইহঁতে এক ৰাতিৰ ভিতৰতে 10টা 15টা বা গোটেইখিনি এনেকৈ মৰি নাযায়। ইয়াতে বেমাৰ লাগিলে বা 1টা বা 2টা লাগিব, ঔষধ খুৱাই দিলে আকৌ ঠিক হৈ যাব। গতিকে ইয়াৰ প্ৰচেছটো তেনেকুৱা। আৰু দেশী মুৰ্গী পালন কৰিবলৈ হ'লে আপোনাৰ ইমান ঠাইৰ প্ৰয়োজন নহয়। ইমান কষ্টৰ প্ৰয়োজন নহয়। সিহঁতক দানা পানীখিনি টাইমমতে দিলেই হ'ল। ঘৰত অলপ চাফ চিকুণ কৰিলে হ'ল। চাফ চিকুণতে অতি জৰুৰী। চাফ চিকুণ কৰি ৰাখিলে সিহঁতক বেমাৰ আজাৰ একো আক্ৰমণ কৰিব নোৱাৰে। গতিকে আপোনালোকে ধ্যান ৰাখিব যে সেইটো চাফ চিকুণকৈ আপোনালোকে ৰাখিব। আৰু দেশী মুৰ্গী আপোনালোকে ফাৰ্ষ্ট ষ্টাৰ্ট কৰিলে আপুনি 100 বা 200 দি ষ্টাৰ্ট কৰক। আপুনি ফাৰ্ষ্ট চাওক ফাৰ্মখন কৰি যে লাভজনক হয়নে নহয়। যদি আপুনি 2 মাহত 700 গ্ৰাম বা 800 গ্ৰাম কৰিব পাৰে তেতিয়াহ'লে আপুনি ছাকচেছ হ'ব পাৰিব। যদি আপুনি 500 গ্ৰাম বা 400 গ্ৰাম হয় তেতিয়াহ'লে আপুনি ছাকচেছ নহয়। আপুনি ফাৰ্ষ্ট 100 কৰি চাওক। যদি 100ক যদি আপুনি সঠিকমতে ব্ৰুডিং কৰিব পাৰে বা সঠিকমতে 2 মাহত 700 গ্ৰাম বা 800 গ্ৰাম কৰিব পাৰে তেতিয়াহ'লে আপুনি যদি 100 কৰিব পাৰে তেতিয়াহ'লে আপুনি প্ৰচেছটো গম পায়। আপুনি 1000 দিলেও আপুনি সেইটো কৰিব পাৰিব, একো টান কথা নহয়। সেইকাৰণে কৈছোঁ ফাৰ্ষ্ট আপোনালোকে 100 বা 150 আপোনালোকে আৰম্ভ কৰক। তাৰপিছত আপোনালোকে সঠিক এক্সপিৰিয়েঞ্চটো পাব, প্ৰেক্টিকেলটো পাব। গতিকে সেই 100টো যেতিয়া আপুনি ডাঙৰ দীঘল সঠিকমতে কৰিব পাৰিব, তাৰ পৰা এক্সপিৰিয়েঞ্চ যিটো আহিব তাৰ পৰা আপোনালোকে 1000 দিলেও আপোনালোকে পালন কৰিব পাৰিব। গতিকে অতি লাভজনক ব্যৱসায় এইটো। আপোনালোকে আগবাঢ়ি আহক, আমি একেলগে কৰোঁ। ধন্যবাদ।